বৰপেটাত বিভিন্ন স্বেচ্ছাসেৱী সংস্থাৰ উদ্যোগত বানাক্ৰান্ত শিবিৰে শিবিৰে খাদ্য সামগ্ৰী বিতৰণ। ৰাজ্যত সৃষ্টি হোৱা প্ৰলয়ংকাৰী বানৰ ফলত অন্ন বস্ত্ৰ আৰু চিকিৎসা অভাৱত জৰুৰী হোৱা বৰ্ণাঢ্যসকলক নিজৰ সাধ্য অনুযায়ী স্বেচ্ছাসেৱী সংস্থাসমূহে বান সাহায্য আগবঢ়ায়। বৰপেটা মুছলিম পট্টিৰ ফ্ৰেণ্ডছ ক্লাব এণ্ড লাইব্ৰেৰীয়ে জিলা পৰিষদৰ নতুন ভৱন, বৰপেটা নাৰ্চাৰী স্কুল, বিকলাংগ স্কুল আৰু গান্ধীনগৰ মথাউৰিৰ বান শিবিৰত থকা প্ৰায় 250 গৰাকী পৰিয়ালক চিৰা, চেনি, চাউল আৰু বিস্কুট বিতৰণ কৰে। সামগ্ৰী বিতৰণৰ সময়ত ক্লাবটোৰ উপদেষ্টা আব্দুল মালিক, সভাপতি জাহাংগীৰ খান, সম্পাদক আতিকুৰ ৰহমানৰ লগতে ক্লাবৰ সমূহ বিষয়ববীয়াসকল উপস্থিত থাকে। ইফালে আসাম স্পৰ্টছ কেডেট একাডেমীৰ তৰফৰ পৰাও বান সাহায্য বিতৰণ কৰা হয়। আসাম স্পৰ্টছ কেডেট একাডেমী বিষয়ববীয়াসকলে বৰপেটা বিকলাংগ স্কুল, গান্ধীনগৰ মথাউৰি, নতুন জিলা পৰিষদৰ আশ্ৰয় শিবিৰত থকা 350 গৰাকী পৰিয়ালক চাউল, দালি, বিস্কুট, গাখীৰ, নিমখ, আলু, চয়াবিন, চিৰা, মুড়ি, কাপোৰ, আঁঠুৱা, মমবাতি আৰু কাচুৱা বিতৰণ কৰে। সামগ্ৰী বিতৰণত থাকে একাডেমীৰ প্ৰশিক্ষক গণেশ দেৱনাথ আৰু বৰপেটা জিলা কেৰেটে সন্থা সাধাৰণ সম্পাদক হাসমত আলী। বৰপেটা বানাক্ৰান্ত শিবিৰে শিবিৰে সমাজকৰ্মী উত্তম ঘোষৰ খাদ্য সামগ্ৰী বিতৰণ। অন্ন বস্ত্ৰ আৰু চিকিৎসা অভাৱত জৰুৰী হোৱা বৰ্ণাঢ্যসকলক নিজৰ খাদ্য অনুসৰি আজি খাদ্য সামগ্ৰী বিতৰণ কৰে সমাজকৰ্মী উত্তম ঘোষে। সমাজকৰ্মীগৰাকীয়ে বামুৰা বজাৰ শিবিৰ, জনপ্ৰিয় জুনিয়ৰ কলেজ শিবিৰ, কুমলীপাৰা সমূহীয়া ভৱন আৰু কুমলীপাৰা প্ৰাথমিক বিদ্যালয়ৰ বানাক্ৰান্তসকলক চাউল, দালি, বিস্কুট আদি খাদ্য সামগ্ৰী বিতৰণ কৰে। বৰপেটা ভগৰপাৰা বৰ্ণাটোলৈ সাহায্য আগবঢ়াই স্বেচ্ছাসেৱী সংগঠন আলোড়ন আৰু স্বচ্ছগতে। বানপানীৰ ফলত নিজৰ সৰ্বস্ব হেৰুৱাই অস্থায়ী শিবিৰত বসবাস কৰা লোকসকলৰ মাজত দেখা দিয়া খাদ্য সংকটৰ পৰা কিছু পৰিত্ৰাণ দিয়াবলৈ সংস্থাটোৱে বৰ্ণাটোৰ মাজত বিতৰণ কৰিছে খাদ্য সহ অন্যান্য সামগ্ৰী। বিগত বৰ্ষসমূহৰ দৰে এইবাৰো সংস্থাটোৱে ভগৰপাৰা 80টা পৰিয়ালৰ মাজত চিৰা, বাচন বৰ্তন ধোৱা চাবোন, ফেনাইল, ব্লিচিং পাউডাৰ, কলগেট আদি প্ৰদান কৰে। বানে প্ৰায় নিশ্চিত নকৰা এই খিলঞ্জীয়া বসতিৰ গাঁওখন উদ্ধাৰৰ বাবে সংস্থাটোৰ সম্পাদকগৰাকীয়ে অসম চৰকাৰলৈ সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনায়। আমি আলোড়ন এক নতুনত্বৰ সৃষ্টি বৰপেটা আৰু স্বচ্ছ গোট বৰপেটাৰ উদ্যোগত তৃতীয়বাৰৰ বাবে ভগেৰপাৰ গাঁৱত বানবিধ্বস্ত অঞ্চলত আমি বান সাহায্য বিতৰণৰ বাবে আহিছোঁ। ইয়াত গাঁওখন আমি পৰিদৰ্শন কৰি দেখিলোঁ যে প্ৰায়ভাগ মানুহে ইতিমধ্যে বানবিধ্বস্ত হৈছে আৰু এতিয়ালৈকেও কিছুমান ঘৰত পানী আছেই। তাৰ সাহাৰ্যাৰ্থে আমি আজি ইয়াত প্ৰায় 80 ঘৰ পৰিয়ালক বান সাহায্যৰ কিছু পণ্য হিচাপে আগবঢ়াইছোঁ। যদিও পৰিৱেশ সিমান এটা মানে পৰিপূৰ্ণ নোহোৱা হেতুকে আমি ইয়াত আজি চাফাই অভিযানটো অকণমান কৰি সামৰিব লগা হৈছে। Please like, share and subscribe our channel.